কৰি দেখুৱাব পাৰিছে সেইটোৱে বহুত ডাঙৰ কথা। আজি মোৰ নিজৰ গৌৰৱবোধ হৈছে যে দৃষ্টি বৰ্মন আৰু প্ৰিয়ংকা দত্তই অল আছাম ভিত্তিত হোৱা ৰাভা সংগীত প্ৰতিযোগিতাত ক শাখাত প্ৰিয়ংকা দত্ত প্ৰথম আৰু খ শাখাত দৃষ্টি বৰ্মনে ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছে। গতিকে ইয়াতকৈ আৰু মোৰ গৌৰৱৰ কথা একো নাই। যি কি নহওক আমাৰ ইয়াত শিকি থকা আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ ইতিমধ্যে মঞ্চন কৰিবলৈ সক্ষম হৈছে। গতিকে মোৰ এইখিনি সফলতা বুলি ভাবি নিজকে আনন্দ লাভ কৰোঁ আৰু আশা ৰাখিম আগলৈও তোমালোকে এনেদৰে আগবাঢ়ি যোৱা। ধন্যবাদ। আৰু আজিৰ এই কিবা এটা উদ্দেশ্য থাকিলে ভাল লাগে, কিবা এটা কৰি পেলাই আজি জন্মদিনটোত গোটেইকেইটাই বহি পেলাই গীত পৰিৱেশন কৰিম, সেই বহুত মানে ভাল লগা। মই কাকলি কলিতাক গীত পৰিৱেশন কৰিবলৈ অনুৰোধ ৰাখিছোঁ।
ধন্যবাদ। এইবাৰ এটি গীত গাবলৈ মই অনুৰোধ কৰিলোঁ নিশিতা বৰ্মা।
ধন্যবাদ মুচিকা বৰ্মা এইবাৰ এটি গীত গাবলৈ অনুৰোধ কৰিলোঁ প্ৰিয়ংকা দত্ত
ধন্যবাদ প্ৰিয়ংকা দত্ত। এইবাৰ এটি গীত গাবলৈ অনুৰোধ কৰিলোঁ ময়ূক চক্ৰ।
ধন্যবাদ হিময়ক চক্ৰৱৰ্তী। এইবাৰ এটি গীত পৰিৱেশন কৰিব দৃষ্টি বৰ্মন। নমস্কাৰ।
এইবাৰ এটি গীত পৰিৱেশন কৰিব দেৱানন্দ শৰ্মাই। কবিতা চন্দনাটো স্পন্দনতো জাগিলে স্পন্দনতো জাগিলে কথা মালিকাৰ মন্ত্ৰ লাগি ভাগিলে ভাগিলে তোর মনৰ সপোন ভাগিলে তোর মনৰ সপোন ভাগিলে হাসি ধরা সন্ধ্যে সন্ধ্যে কৃষ্ণ ভরা মহানন্দে হাসি ধরা সন্ধ্যে সন্ধ্যে কৃষ্ণ ভরা মহানন্দে তোর হলর ভাগে রন্ধে রন্ধে তুমি রন্ধে রন্ধে ঘটে করিল ঘটে করিল তোর পনর ভাগে তোর পনর ভাগে ধন্যবাদ দেৱানন্দ শৰ্মা। এইবাৰ এটি গীত পৰিৱেশন কৰিব মৃন্ময় মালা।
ধন্যবাদ মালাকক এইবাৰ এটি গীত পৰিৱেশন কৰিব ঋষিতা
ভয় লাগিব কালে আছে বাতাসৰি যাবৰে পৰাতে লোৱা হৰি নাম বিলম্ব সময় নাই মোৰ বিলম্ব সময় নাই এইখন সংসাৰ ঈশ্বৰে সজিলে যাবৰে পৰাতে যাবি কিনো মানে সংসাৰৰে মায়া এই মোৰ সংসাৰৰে মায়া এইখন সংসাৰ ঈশ্বৰে সজিলে যাবৰে পৰাতে যাবি কিনো মানে সংসাৰৰে মায়া এই মোৰ সংসাৰৰে মায়া আজি ভাল ভিডিঅ' বহুত ধুনীয়া